জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সোণৰ এই আচৰণ আৰু ব্যৱহাৰৰ বাবে শেৱালি অৱশেষত বহুত বেছি ভাগৰি পৰিব। বাৰু সোণে কি লুকাইছে শেৱালিৰ পৰা, যিটো বস্তু শেৱালিয়ে গম পালে যে সকলোবোৰ শেষ হৈ যাব। ইফালে আপোনালোকে দেখিবলৈ পাব দেউতাকে মেনকাক আজি বহুত বেছি গালি পাৰিব। এইখন মোৰ ঘৰ আৰু ইয়াত বস্তুবোৰ উলট পালট কৰাৰ আগতে মোক এবাৰ সুধি ল'বা, এইবুলি মেনকাক বহুত বেছি দম দি কথা ক'ব। লগতে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আংশুমানে দেউতাকৰ এই ব্যৱহাৰৰ বাবে সোণক এই সকলোবোৰ কথা ক'ব। দেউতাৰ যিমান দিনে বয়সবোৰ বাঢ়ি গৈ আছে, খংবোৰ যে সিমানে হৈ যাই আছে এইবুলি সোণক ক'ব। আৰু দেউতাকে কাৰোবাৰ ফটো চাই বহুত বেছি কান্দিব। আচলতে ৰহস্যবোৰ লুকাই ক'ত আছে, সোণে আচলতে কি লুকাইছে, দেউতাকে আচলতে কাৰ ছবি চাইছে, গতিকে সকলোবোৰ জানিব পাব আপোনালোকে আহিবলগীয়া খণ্ডটিক। আজিৰ খণ্ডটি সঁচাকৈ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে মই আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। জনপ্ৰিয় সুৰুজ